সাবস্ক্ৰাইব কৰক ইডু নলেজ কেয়াৰ চেনেলটো লগতে বেল আইকনটো প্ৰেছ কৰি থওক আমাৰ সকলোবোৰ ভিডিঅ' পোনপ্ৰথমতে পাই থাকিবলৈ। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ, যিকেইটা আমি সকলোৱে জনাটো অতিকে গুৰুত্বপূৰ্ণ। চ' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। প্ৰথম প্ৰশ্নটো হ'ল, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন কেইটা দিয়া আছে: শ্ৰী ৰাজাগোপালেশ্বৰী, লৰ্ড মাউণ্টবেটেন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, দাদাভাই নৌৰোজী। উত্তৰটো হ'ব অপশ্যন ক, শ্ৰী ৰাজাগোপালেশ্বৰী। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল শ্ৰী ৰাজাগোপালেশ্বৰী। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। দ্বিতীয়তে আছে, ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত কিমানডাল দণ্ড আছে? 24 ডাল, 23 ডাল, 22 ডাল, 25 ডাল। উত্তৰটো হ'ব অপশ্যন ক, 24 ডাল। ভাৰতৰ জাতীয় পতাকাত থকা অশোক চক্ৰত 24 ডাল দণ্ড আছে। তৃতীয় প্ৰশ্ন, ভাৰতবৰ্ষক কিয় গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়? ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ৰাজ্য বা ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় আৰু সেইকাৰণেই ভাৰতবৰ্ষক গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়। ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত? ইয়াত উত্তৰটো হ'ব অপশ্যন গ, নতুন দিল্লী। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ সংবিধানখন কেতিয়াৰ পৰা বলবৎ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, 26 জানুৱাৰী 1950। 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধানখন বলবৎ কৰা হয়। ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে তলৰ কোনটো অৰ্হতা জৰুৰী নহয়? অপশ্যন কেইটা দিয়া আছে: ভাৰতৰ নাগৰিক হোৱা, 35 বছৰতকৈ কম বয়সৰ হ'ব নালাগিব, লোকসভাৰ সদস্য, মুনাফালব্ধ কাৰ্যালয়ৰ বিষয়া হ'ব নোৱাৰিব। ইয়াত উত্তৰটো হ'ব অপশ্যন গ, লোকসভাৰ সদস্য। অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ বাবে লোকসভাৰ সদস্য হোৱাটো জৰুৰী নহয়। পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কিমানজন সদস্য মনোনীত কৰিব পাৰে? 18 জন, 10 জন, 12 জন, 14 জন। ইয়াত উত্তৰটো হ'ব অপশ্যন গ, 12 জন। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12 জন সদস্য মনোনীত কৰিব পাৰে। গুৰুত্বপূৰ্ণ প্ৰশ্ন। ভাৰতৰ উপৰাষ্ট্ৰপতি কোনে নিৰ্বাচিত কৰে? অপশ্যন কেইটা হ'ল ৰাজ্যসভা, সংসদৰ 2খন সদনে, লোকসভা, জনসাধাৰণে। উত্তৰটো হ'ব অপশ্যন খ, সংসদৰ 2খন সদনে। ভাৰতৰ উপৰাষ্ট্ৰপতিক সংসদৰ 2খন সদনে নিৰ্বাচিত কৰে। এজন ব্যক্তি কিমানবাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ব পাৰে? ইয়াত উত্তৰটো হ'ব অপশ্যন খ, কোনো সীমা নাই। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰতত ভোটদানৰ নিম্নতম বয়স কিমান? উত্তৰটো হ'ল ক, 18 বছৰ। ইয়াৰ পিছৰ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল, এজন লোকে কিমান বছৰ বয়সত লোকসভাৰ সদস্য হ'ব পাৰে? অপশ্যন কেইটা দিয়া আছে: 25 বছৰ, 30 বছৰ, 35 বছৰ, 21 বছৰ। উত্তৰটো হ'ব অপশ্যন ক, 25 বছৰ। এজন লোকে 25 বছৰ বয়সত লোকসভাৰ সদস্য হ'ব পাৰে। দুবাৰকৈ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে নিৰ্বাচিত ব্যক্তিগৰাকী কোন? অপশ্যন কেইটা হ'ল ডক্টৰ জাকিৰ হুছেইন, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, এন সঞ্জীৱা ৰেড্ডী, ডক্টৰ এছ ৰাধাকৃষ্ণন। উত্তৰটো হ'ব অপশ্যন খ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। তলত দিয়া সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে? ইয়াত উত্তৰটো হ'ব অপশ্যন গ, 356। সংবিধানৰ 356 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰিব পাৰে। তলত দিয়াবোৰৰ ভিতৰত কোনটো শিক্ষা ক্ষেত্ৰৰ লগত জড়িত একমাত্ৰ উপগ্ৰহ? অপশ্যন কেইটা দিয়া আছে: কাৰ্টছেট 1, মেছেঞ্জাৰ, এডুছেট, অপৰচুনিটি। উত্তৰটো হ'ব অপশ্যন গ, এডুছেট। সংবিধানৰ কোনটো অনুচ্ছেদত সমতাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, 14 নং অনুচ্ছেদ। সংবিধানৰ 14 নং অনুচ্ছেদত সমতাৰ অধিকাৰ অন্তৰ্ভুক্ত কৰা হৈছে। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন। পৰৱৰ্তী প্ৰশ্ন, বিধানমণ্ডলৰ মুখ্য কাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, আইন প্ৰণয়ন কৰা। আজিৰ শেষৰ প্ৰশ্নটো হ'ল, বাজেট কি? অপশ্যন কেইটা দিয়া আছে: কৰৰ প্ৰস্তাৱ, বাৰ্ষিক বিত্তীয় ইস্তাহাৰ, বিনিয়োজন বিধেয়ক, বাৰ্ষিক আয়ৰ ইস্তাহাৰ।
উত্তৰটো হ'ব অপশ্যন খ বাৰ্ষিক বিত্তীয় ইস্তাহাৰ। সো বন্ধু বান্ধৱীসকল আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰিব, কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ।